তোমালৈ মোৰ শেষ বাৰ্তা। কবি কনমনি নাথ। কল্পনাৰ সাগৰত মেলি দিলোঁ নাওখন, মন ভাৱনাত তুমি মোৰ প্ৰথম যাত্ৰী। সাগৰৰ সিটোপাৰে দূৰ দিগন্তৰ অজান ঠাই, উগুল থুগুল ভাৱনাই মন মোৰ সেমেকি বিভ্ৰান্তিয়ে জুৰুলা কৰি তুলিছে। মন সাগৰত তুমি মোৰ আশাৰ ৰেঙনি, মোৰ যাত্ৰাপথত আউল লগাই হেঁপাহেৰে ভৰপূৰ হৃদয়খন স্তব্ধ কৰি উটুৱাই নিলা। কিয় তোমাক সুধিছোঁ, জানো তুমি নীৰৱ হৃদয়হীন শিলামূৰ্তি। তুমি আঁতৰি থাকিলেও উৰে তো জীৱন মোৰেই হৈ থাকিবা। মোৰ নাৱৰ যাত্ৰী হেজাৰজন, তোমাৰ শূন্যতাত আধৰুৱা মোৰে যাত্ৰা। তোমাৰ অকণি স্পৰ্শতেই প্ৰাণ পাই উঠে মোৰ ভগ্নাংশ হৃদয়। আজি তোমালৈ মোৰ শেষৰ দুবাৰ্তা। মোৰ মনত শংকাৰ হৈ থকা অনুভৱ সাঁচি ৰাখিছোঁ গোপনে গোপনে। দূৰৈৰ পৰা বুজি চালে বুজিব পাৰিবা, তোমালৈ যে মোৰ কিমান আস্থা।